সমাজবাদী পাৰ্টিৰ মুখ্য কাৰ্যালয়ত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিন পালন। জনপ্ৰিয় সংগীত পৰিচালক কণ্ঠশিল্পী মনিন বৰুৱাই জুবিন গাৰ্গলৈ লিখা এটি গীতৰ জীপাল কৰে প্ৰাণৰ শিল্পীজনৰ জন্মদিনত। লগতে যুৱ কণ্ঠশিল্পী দীপজ্যোতি কবি প্ৰণৱ শৰ্মাই শ্ৰদ্ধা জনাই গীত কবিতাৰ তেওঁ শুভেচ্ছা জনায়। সমাজবাদী পাৰ্টিৰ অসম ৰাজ্যিক সভাপতি ব্ৰজেন সন্দিকৈ বন্তি প্ৰজ্বলন কৰি শিল্পীগৰাকীক সুঁৱৰি ভাষণ প্ৰদান কৰাৰ উপৰিও কেক কাটি শিল্পী জুবিন গাৰ্গৰ ওচৰত আগবঢ়ায়। জুবিন গাৰ্গ ডাঙৰীয়া যদিও আমাৰ লগত কায়িকভাৱে নাই, কিন্তু তেখেতৰ এইটো প্ৰথম জন্মদিন এনেধৰণে আমি পাতিবলগীয়া হৈছে। এইটো আমাৰ গোটেই অসমবাসীৰ কাৰণে আৰু বিশেষকৈ জুবিন অনুৰাগীসকলৰ কাৰণে এটা খুব দুখৰ দিন। তথাপি আমি অনুষ্টুপীয়াকৈ হ'লেও আমাৰ লগত বহুকেইজনী সাংস্কৃতিক কৰ্মী আজি আছিলে। আমি ইয়াতেই জুবিন গাৰ্গ ডাঙৰীয়াৰ যি জন্মদিন আমি উদযাপন কৰিছোঁ অনুষ্টুপীয়াকৈ হ'লেও। যাকি নহওক, জুবিন গাৰ্গ ডাঙৰীয়াই জীৱিত কালত যিখিনি কাম ৰাইজৰ কাৰণে কৰি গৈছে, সহজ সৰল মানুহৰ কাৰণে, দুখীয়া মানুহৰ কাৰণে, বা যিসকলে সাংস্কৃতিক লাইনত জড়িত, সংস্কৃতিৰ লগত জড়িত, সেইসকলৰ কাৰণেও তেখেতে বহুখিনি কাম কৰি গৈছে। অসমক জুবিন গাৰ্গ ডাঙৰীয়াই গোটেই বিশ্ববাসীৰ লগত, ভাৰতবাসীৰ লগত, সকলোৰে লগত চিনাকি কৰি দিয়া মানুহজন হৈছিলে। অসমীয়া মানুহক চিনাকি কৰি দিয়া, অসমৰ ৰীতি নীতি কালচাৰ সকলোবিলাক চিনাকি কৰি দিয়া মানুহজনে আছিলে জুবিন গাৰ্গ ডাঙৰীয়া। এনেকুৱা এজন ব্যক্তিৰ ইমান অকালতে মৃত্যু আমাৰ গোটেই অসমবাসীৰ কাৰণে ডাঙৰ লছ। আৰু আমি বিচাৰোঁ জুবিন গাৰ্গ ডাঙৰীয়া যি জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি আমাৰ ইমান লাখ লাখ মানুহে বিচাৰিছে তেখেতৰ অকাল মৃত্যুটো, আমি আজি মঞ্চৰ পৰা আমি বিচাৰোঁ অসম চৰকাৰেও, ভাৰত চৰকাৰেও এই ক্ষেত্ৰত আগভাগ লৈ পেলাই যিসকল কালপ্ৰিট, যি এনেকুৱা এজন আমাৰ মহান ব্যক্তিত, মইতো ক'ম যে তেখেত ভগৱানৰ অৱতাৰ লৈ পেলাই আমাৰ মাজত আছিলে, আমি চিনি নাপালোঁ। এনেকুৱা এজন ব্যক্তিৰ মৃত্যুত আমাৰ দুখ প্ৰকাশ কৰিছোঁ আৰু আমি আশা কৰোঁ যাতে চৰকাৰে, কেন্দ্ৰীয় চৰকাৰেই হওক, অসম চৰকাৰেই হওক, মুঠতে বিচাৰটো সোনকালে হ'ব লাগে আৰু